নমস্কাৰ বন্ধুসকল, আজি আপোনালোকে জানিব বৰ্তমান অসমৰ সকলোৰে মগজুত আশ্ৰয় লোৱা দেশ ছিংগাপুৰ দেশৰ বৰ্তমান আৰু পুৰণি ইতিহাস। এই ইতিহাসত সাগৰৰ পৰা ওলাই অহা অলৌকিক শক্তি সিংহ মৎস্য অৱতাৰৰ কাহিনী উল্লেখ আছে। এই দেশখনে বহুতো সংগ্ৰামৰ দিন পাৰ কৰি আজি এইখিনি পাইছে। সকলো কথা আজি আলোচনা কৰিম, গতিকে বলক ছিংগাপুৰৰ দুনিয়ালৈ। ছিংগাপুৰ দক্ষিণ পূব এছিয়াৰ এক দ্বীপ ৰাষ্ট্ৰ হয়। দেশখন মালয় উপদ্বীপৰ নিকটত অৱস্থিত। ইয়াৰ আনুষ্ঠানিক নাম হ'ল ছিংগাপুৰ প্ৰজাতন্ত্ৰ। ছিংগাপুৰ নামটো আহিছে মালয় ভাষাৰ ছিংগাপুৰা শব্দটিৰ পৰা, যাৰ অসমীয়া অনুবাদ হৈছে সিংহপুৰ। এই দেশখনৰ মুঠ মাটিকালি 704 বৰ্গ কিলোমিটাৰ বা 270 বৰ্গ মাইলত 1.444% জলভাগৰ সৈতে বিস্তৃত হৈ আছে। ছিংগাপুৰ বিষুৱ ৰেখাৰ মাত্ৰ 1 ডিগ্ৰী উত্তৰত অৱস্থিত, যাৰ বাবে ইয়াৰ জলবায়ু নিৰক্ষ প্ৰকৃতিৰ। 1965 চনৰ স্বাধীনতা লাভৰ পূৰ্বে ছিংগাপুৰ দেশখন এখন ব্ৰিটিছৰ অধীনত থকা ক্ৰাউন কলনী এটা আছিল। এই দ্বীপটো পূব এছিয়াৰ ব্ৰিটিছ নৌবাহিনীসকলৰ প্ৰধান ঘাঁটি আছিল। ব্ৰিটিছ নৌবাহিনীৰ প্ৰধান ঘাঁটি থকাৰ কাৰণে ছিংগাপুৰক জিব্ৰাল্টাৰ অৱ দ্য ইষ্ট বোলা হৈছিল। 1869 চনত ছুৱেজ খাল খোলাৰ পিছত ইউৰোপ আৰু এছিয়াৰ মাজত সমুদ্ৰ বাণিজ্য বৃদ্ধি পাইছিল। ঠিক তেতিয়াই ছিংগাপুৰ বিশ্বৰ প্ৰথম সমুদ্ৰ বন্দৰ হিচাপে ব্যৱহাৰ কৰা আৰম্ভ হৈছিল। 1965 চনত অৰ্থাৎ স্বাধীনতা লাভৰ বছৰত এই দেশৰ জনমূৰি আয় আছিল 516 আমেৰিকান ডলাৰ। এই 516 US ডলাৰ আছিল তেতিয়াৰ সময়ত পূব এছিয়াৰ মাজত তৃতীয় সৰ্বোচ্চ। স্বাধীনতাৰ পিছত ইউৰোপৰ পৰা বিনিয়োগ অহাৰ ফলত ছিংগাপুৰৰ অৰ্থনীতি লাহে লাহে শক্তিশালী হোৱা আৰম্ভ হয়। 80 দশকৰ মাজত এই দেশখনে উন্নত ৰাষ্ট্ৰৰ মৰ্যাদা লাভ কৰে। পৰ্যটন ছিংগাপুৰৰ অন্যতম প্ৰধান শিল্প আৰু ই দেশখনৰ অৰ্থনীতিত ব্যাপক অৱদান আগবঢ়াইছে। প্ৰতি বছৰে কেইবা মিলিয়ন পৰ্যটকে ছিংগাপুৰ ভ্ৰমণ কৰে। ছিংগাপুৰত নৈশ ছাফাৰীৰ মজা লোৱা হয়। ছিংগাপুৰৰ চিৰিয়াখানা পৃথিৱীৰ প্ৰথম আৰু একমাত্ৰ নৈশ ছাফাৰী। নৈশ ছাফাৰীত গভীৰ ৰাতি জংঘলৰ ভিতৰত নানান পশু পক্ষীৰ মাজেৰে গাড়ীৰে পৰ্যটকসকলে বিচৰণ কৰে। ছিংগাপুৰৰ জনপ্ৰিয় ঠাই মাৰ্লিন পাৰ্ক। মাৰ্লিন বা সিংহ মৎস্য হৈছে ছিংগাপুৰীসকলৰ গৌৰৱৰ প্ৰতীক আৰু বীৰত্বৰ প্ৰতীক। কথিত আছে যে বহু পূৰ্বে ছিংগাপুৰ যেতিয়া টেমাছেক বা সমুদ্ৰ নগৰী নামেৰে পৰিচিত আছিল, তেতিয়া প্ৰচণ্ড এক সামুদ্ৰিক প্ৰাণী দ্বীপলৈ উঠি আহিছিল। অধিবাসীসকলে তেতিয়া নিজকে ঈশ্বৰৰ হাতত অৰ্পণ কৰিছিল। তেতিয়া সমুদ্ৰৰ পৰা সিংহ মৎস্য আকৃতিৰ এক জন্তু আহি এই প্ৰাণীৰ বিৰুদ্ধে যুদ্ধ কৰি অধিবাসীসকলক উদ্ধাৰ কৰিছিল। মাৰ্লিনৰ মূৰ্তি মেৰিনা বে আৰ্মাৰত পাৰ্কত অৱস্থিত। ছিংগাপুৰত অৱস্থিত চেণ্টোচা আইলেণ্ডখন ছিংগাপুৰৰ সৰু এক দ্বীপত গঢ়ি তোলা এক বিনম্ৰ কেন্দ্ৰ হয়। ছিংগাপুৰৰ জনসংখ্যাৰ কথা কওঁ যদি প্ৰায় 5 মিলিয়ন লোকে বাস কৰে। ছিংগাপুৰত বিশেষকৈ বৌদ্ধ ধৰ্মৰ মানুহ বেছিকৈ বাস কৰে, যদিও আন ধৰ্মৰ মানুহ যেনে মুছলমান 14.9%, খ্ৰীষ্টান 14.6%, টাও ধৰ্ম 8.5%, হিন্দু 4%, বাকী অন্যান্য 0.6% লোকে বাস কৰে। সকলোতকৈ বেছি বৌদ্ধ ধৰ্মৰ মানুহ 42.5% বাস কৰে। 1819 চনত ব্ৰিটিছ ঔপনিৱেশিক শাসক ছাৰ ষ্টেমফৰ্ড ৰেফেলছে বাণিজ্যিক বন্দৰ স্থাপন কৰাৰ পিছত ইয়াৰ গুৰুত্ব বাঢ়ি যায়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী দখলৰ পিছত ছিংগাপুৰ পুনৰ ব্ৰিটিছৰ নিয়ন্ত্ৰণলৈ আহে আৰু পিছলৈ 1963 চনত ফেডাৰেশ্যন অৱ মালয়েছিয়াৰ অংশ হয়। কিন্তু মত বিৰোধৰ বাবে 1965 চনত মালয়েছিয়াৰ পৰা ছিংগাপুৰ পুনৰ পৃথক হৈ এখন স্বতন্ত্ৰ সাৰ্বভৌম গণৰাজ্যত পৰিণত হয়। ছিংগাপুৰৰ ইতিহাস একাদশ শতিকাৰ পৰাই অনুসন্ধান কৰিব পাৰি। চতুৰ্দশ শতিকাৰ সময়ছোৱাত শ্ৰী বিজয় ৰাজকুমাৰ পৰমেশ্বৰৰ ৰাজত্বকালত এই দ্বীপটোৰ গুৰুত্ব বৃদ্ধি পাবলৈ ধৰিলে আৰু ই এক গুৰুত্বপূৰ্ণ বন্দৰত পৰিণত হ'ল। যদিও দুৰ্ভাগ্যজনকভাৱে 1613 চনত পৰ্তুগীজ আক্ৰমণকাৰীয়ে ইয়াক ধ্বংস কৰি পেলায়। আধুনিক ছিংগাপুৰৰ ইতিহাস আৰম্ভ হৈছিল 1819 চনত, যেতিয়া ছাৰ থমাছ ষ্টেমফৰ্ড ৰেফেলছে দ্বীপটিত ব্ৰিটিছৰ বন্দৰ
বন্দৰ স্থাপন কৰিছিল। ব্ৰিটিছ ঔপনিৱেশিক শাসনৰ অধীনত ইয়াৰ গুৰুত্ব দক্ষিণ পূব এছিয়াত ভাৰত-চীন বাণিজ্য আৰু এনপ্ৰত বাণিজ্যৰ দুয়ো কেন্দ্ৰ হিচাপে বৃদ্ধি পায় আৰু দ্ৰুতগতিত ই এখন ডাঙৰ বন্দৰলৈ পৰিণত হয়। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাপানী সাম্ৰাজ্যই ছিংগাপুৰ দখল কৰিছিল আৰু 1942 চনৰ পৰা 1945 চনলৈকে ছিংগাপুৰ দখল কৰিছিল। যুদ্ধৰ পিছত ছিংগাপুৰ পুনৰ ব্ৰিটিছৰ নিয়ন্ত্ৰণলৈ আহে আৰু অৱশেষত বৃদ্ধি পোৱা মাত্ৰাৰ আত্মশাসনৰ অনুমতি লাভ কৰিছিল। 1963 চনত ছিংগাপুৰে ফেডাৰেশ্যন অৱ মালয়ৰ সৈতে একত্ৰিত হৈ মালয়েছিয়া গঠন কৰে। অৱশ্যে ছিংগাপুৰৰ শাসকীয় পিপলছ একশ্যন পাৰ্টি আৰু মালয়েছিয়ান এলায়েন্স পাৰ্টিৰ মাজত সামাজিক অশান্তি আৰু বিবাদৰ ফলত ছিংগাপুৰ মালয়েছিয়াৰ সৈতে পৃথক হয়। 1965 চনৰ 9 আগষ্টত ছিংগাপুৰ স্বাধীন গণৰাজ্যত পৰিণত হয়। সৰু দ্বীপৰাষ্ট্ৰ হোৱাৰ বাবে ছিংগাপুৰক এখন কাৰ্যক্ষম দেশ হিচাপে অনুপযুক্ত বুলি গণ্য কৰা হৈছিল আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ বহুখিনিয়ে ছিংগাপুৰৰ জীয়াই থকাৰ সম্ভাৱনাক লৈ সন্দেহ প্ৰকাশ কৰিছিল। সাৰ্বভৌমত্ব বিষয়টোৰ উপৰিও নিবনুৱা সমস্যা, গৃহ নিৰ্মাণ, শিক্ষা, প্ৰাকৃতিক সম্পদ আৰু ভূমিৰ অভাৱ আছিল জৰুৰী সমস্যা। নিবনুৱা সমস্যা 10ৰ পৰা 12% ভিতৰত আছিল, যিয়ে নাগৰিকসকলক অশান্তিলৈ পৰিণত হ'বলৈ ভাবুকি দিছিল। তীব্ৰ নিবনুৱা সমস্যা আৰু গৃহ সংকটৰ সন্মুখীন হৈ ছিংগাপুৰে আধুনিকৰণৰ কাৰ্যসূচীত নামি পৰে, য'ত উৎপাদনৰ উদ্যোগ স্থাপন, বৃহৎ ৰাজহুৱা গৃহ নিৰ্মাণ বাগিচা, উন্নয়ন আৰু ৰাজহুৱা শিক্ষাৰ প্ৰচুৰ বিনিয়োগ কৰাত গুৰুত্ব দিয়া হৈছিল। স্বাধীনতাৰ পিছৰে পৰা ছিংগাপুৰৰ অৰ্থনীতি বছৰি প্ৰায় গড়ে 9%লৈ বৃদ্ধি পাইছিল। 1990 চনৰ ভিতৰত ই বিশ্বৰ অন্যতম সমৃদ্ধিশালী দেশত পৰিণত হৈছিল, য'ত আছিল অতি উন্নত মুক্ত বজাৰ অৰ্থনীতি, শক্তিশালী আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সম্পৰ্ক আৰু জাপানৰ বাহিৰত এছিয়াৰ জনমূৰি DTB সকলোতকৈ সৰ্বাধিক। ছিংগাপুৰৰ সংগ্ৰামী ইতিহাসৰ লগত চিনাকি হৈ কেনেকুৱা লাগিল নিশ্চয় জনাব। ভাল চাওক, ভাল শিকক। ধন্যবাদ। জয় হিন্দ, জয় জুবিন দা।